হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাব লৈছোঁ নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু সকলোৰে প্ৰিয় হয়। কেনেকৈ বনাইছোঁ ভিডিঅ'টো চাই থাকক। ইয়াৰ কাৰণে কেইটুকুৰামান নাৰিকল লৈ এতিয়া ইয়াৰ লগত চেনিখিনি আৰু নাৰিকলখিনি ভালদৰে মিহলাই লৈ চেনি মিঠা অনুসৰি আপোনালোকে অলপ কম বেছি কৰিব পাৰে। এতিয়া এইখিনি আমি মিক্সাৰত মাৰি দিম। মিক্সাৰত মৰা হৈ গ'ল। তাৰপাছত এখন কেৰাহীত এইখিনি উলিয়াই লৈ গেছৰ ফ্লেমটো ল' কৰি 5 পৰা 6 মিনিট নাৰিকলৰ পানী শুকুৱালৈকে কণ্টিনিউ লৰাই থাকিব। যেতিয়ালৈকে নাৰিকলৰ পানীখিনি শুকায়, নাৰিকলখিনি ড্ৰাই হৈ নাযায় তেতিয়ালৈকে লৰাই যেতিয়া আঠা আঠা হয় তেতিয়া নমাই দিব। নাৰিকলখিনি যেতিয়া গৰম হৈ থাকে তেতিয়া লাডু বনাবলৈ ভাল হয়। নাৰিকলখিনি যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া এইখিনি শুকান হৈ পৰে, তেতিয়া লাডুবিলাক মিহি নহয়। এয়া এতিয়া এটা এটাকৈ লাডু বনাই গৈ আছোঁ। যদি আপোনালোকক নাৰিকলখিনি আৰু অলপ শুকান লাগে তেন্তে আপোনালোকে অলপ নাৰিকল মিহলি কৰি ল'ব পাৰিব। নাৰিকলৰ লাডুখিনি বনোৱা হোৱাৰ পিছত আপোনালোকে ঠাণ্ডা হ'বৰ বাবে অলপ দেৰি ফ্ৰিজত ভৰাই ৰাখিব। যেতিয়া এইখিনি ঠাণ্ডা হৈ পৰিব তেতিয়া লাড়ুখিনি টান হৈ যাব। লাড়ু বনাবলৈ কিমান সময় লাগে সঠিকভাৱে ক'ব নোৱাৰি, কিন্তু নাৰিকলৰ পৰিমাণ অনুযায়ী টাইম লাগে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।